নমস্কাৰ সকলোকে। এই ভিডিঅ'টো আচলতে অহু অষ্টমীৰ দিনাখনৰ ভিডিঅ' হয়। মই কেইটামান ক্লিপ ৰাখি থৈ দিছিলোঁ যিহেতু মঙলদৈ ইয়াৰে চাপৰি যিখন ব্ৰহ্মপুত্ৰ আছে, ব্ৰহ্মপুত্ৰৰ পাৰত অহু অষ্টমী পালন কৰা হয় প্ৰতি বছৰে এই দিনটোত। আচলতে অশোকাষ্টমী চ'ত মাহৰ শুক্লা অষ্টমী তিথিত পালন কৰা হয়। এই দিনটোত মহাবাহু ব্ৰহ্মপুত্ৰৰ জন্মতিথি আৰু গংগাকে আদি কৰি পূৰ্ণ তীৰ্থবোৰ সেইদিনা ব্ৰহ্মপুত্ৰত মিলিত হয় বুলি বিশ্বাস কৰে। সেইদিনা ব্ৰহ্মপুত্ৰত স্নান কৰিলে বা তৰ্পণ কৰিলে অক্ষয় পুণ্য লাভ হোৱাৰ লগতে শোক নিবাৰণ হয় বুলি বিশ্বাস কৰা হয় আৰু সেয়েহে এই তিথিৰ নাম অশোকাষ্টমী। পৌৰাণিক আখ্যান অনুসৰি ব্ৰহ্মপুত্ৰই এবাৰ অশোক মুনিৰ আশ্ৰম বুৰাই পেলাইছিল। ব্ৰহ্মপুত্ৰৰ এনে কাৰ্যত মুনি খঙত অগ্নিশৰ্মা হয় আৰু ব্ৰহ্মপুত্ৰক অপবিত্ৰ হ'বলৈ অভিশাপ দিয়ে। কিন্তু ব্ৰহ্মপুত্ৰৰ কাতৰ মিনতিত মুনি সন্তুষ্ট হৈ ক'লে যে বছৰৰ এটা দিনত তই পবিত্ৰ হৈ তীৰ্থৰ মৰ্যাদা লাভ কৰিবি। অশোক মুনি নামেৰে এই দিনটোৱেই হৈছে অশোকাষ্টমী। আন এক আখ্যান মতে আকৌ পৰশুৰামে ব্ৰহ্মপুত্ৰক ব্ৰহ্মকুণ্ড বা মানস সৰোবৰৰ পৰা বোৱাই আনি কামাখ্যা ধাম বোৱাই পেলাইছিল। পৰশুৰামে ব্ৰহ্মপুত্ৰক খন্তেক ৰ'বলৈ কৈ কামাখ্যা মন্দিৰ দৰ্শন কৰিবলৈ যায়। কিন্তু মন্দিৰ দৰ্শন কৰি আহি দেখে যে ব্ৰহ্মপুত্ৰ বৈ গৈছে। এই কথাতে খঙত অগ্নিশৰ্মা হয় পৰশুৰামে তোৰ পাৰত কোনো তীৰ্থ নঘটক বুলি অভিশাপ দিয়ে। পিছত ব্ৰহ্মপুত্ৰৰ অলেখ কাকুতি মিনতিত পৰশুৰামে দয়া পৰবশ হৈ ক'লে যে বছৰৰ এটা দিন চ'ত মাহৰ বাসন্তী অৰ্থাৎ অশোকাৰ অষ্টমী পূজাত তই বিশেষভাৱে তীৰ্থৰ মাহাত্ম্য লাভ কৰিবি। দেৱী অশোকাৰ নামেৰে এই তীৰ্থৰ নাম অশোকাষ্টমী বুলিও জনা যায়। প্ৰবাদ মতে এই দিন গংগা নদীৰ পানী উজাই আহি ব্ৰহ্মপুত্ৰৰ পানী পবিত্ৰ কৰে বুলি কোৱা হয়। এই দিনটোত ব্ৰহ্মপুত্ৰত স্নান কৰিলে গংগা স্নানৰ পুণ্য লাভ হয় বুলি বিশ্বাস কৰা আছে। ময়ো গৈছিলোঁ চাবলৈকে, খুব ভাল লাগিলে। মই প্ৰথমবাৰ চাবলৈ গৈছিলোঁ। ৰাস্তাটোত খুব জাম আছিলে আৰু খুব ধূলি বালি আছিলে। যিহেতু এইকেইটা দিন বৰষুণ একেবাৰে দিয়া নাছিলে, খুব ধূলি বালি আছিলে। আৰু সেইদিনা ৰাতিপুৱাৰ ভাগতে মোৰ শহুৰ দেউতাক এই ব্ৰহ্মপুত্ৰৰ পাৰতে অশোকাষ্টমীৰ দিনাখনে তেখেতক শেষ বিদায় আমি দিছিলোঁ। যিহেতু মই তেখেতৰ ক্লিপবিলাক ৰাখিব পৰা নাছিলোঁ, সেয়ে আপোনালোকক এনেকেই দেখুৱালোঁ।